নমস্কাৰ আৰম্ভ কৰিছো এটা নতুন ভিডিঅ' মাছৰ পেটুকণ বাদ নিদি বেঙেনাৰ লগত আজি ভাজি খালো আহকচোন কেনেকৈ ৰান্ধিছো মই দেখুৱাও প্ৰথমে কেৰাহীখনত তেল দিলো তেলখিনি গৰম হোৱাত পিয়াজ দিলো পিয়াজখিনি অলপমান ভাজি তাতে মই মাছৰ পেটুখিনি দিলো তাত দিলো নিমখ আৰু হালধি তাৰ পিছত মই দিলো বেঙেনাখিনি এতিয়া গোটেইখিনি অলপ সময়ৰ কাৰণে ভাজিলো এতিয়া ইয়াতে দিম মই জিৰা গুড়ি আৰু ধনিয়া গুড়ি অকণমান জলকীয়াৰ গুড়িও দিছোঁ তাৰপিছত গোটেইখিনি ভালদৰে ভাজি আছোঁ এটা বিলাহী কাটি দিলো ইয়াতে তাৰ পিছত দিলো দুটা কেঁচা জলকীয়া মোৰ লগত নৰসিংহৰ পাত কেইটামান আছিল বাবে তাকো দি দিলো নিদিলেও কোনো কথা নাই কিন্তু সোৱাদটো সঁচাকৈ ধুনীয়া হয় এতিয়া গোটেইখিনি ভালদৰে ভাজি আছো এয়া ফাইনেলি মোৰ বেঙেনাৰ লগত মাছৰ পেটুৰ ভাজিখন হৈ গৈছেহি এয়া একেবাৰে খাবলৈ ৰেডি কৰিছোঁ আপোনালোকেও কেতিয়াবা ৰান্ধি খাবচোন